চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি 25 নৱেম্বৰ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমূহত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহখনি আজি অনুষ্ঠিত কৰিছে। সেই মৰ্মে আজি বালিজান নাহৰণি প্ৰাথমিক বিদ্যালয়ত বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আজি একত্ৰিত হৈ বিদ্যালয়খনৰ পুৰণি দিনসমূহ স্মৰণ কৰিলে। লগতে বিভিন্ন খেলা ধূলা অনুষ্ঠিত হ'ল। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। আজি দিনটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব এটা স্মৰণীয় দিন হৈ ৰ'ব। বালিজান নাহৰণি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী দিৱস উদযাপন কৰা হয়। মই উপস্থিত থাকোঁ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আগন্তুক দিনত বিদ্যালয়খনৰ কাৰণে ভাল কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। মোৰ বিদ্যালয়খনৰ ফালৰ পৰা এটাই অনুৰোধ, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীহঁত য'তেই আছে ভালে কুশলে থাকক আৰু য'তেই আছে সেই স্থানৰ পৰা বিদ্যালয়খনৰ প্ৰতি সদায় এটা ভাল ভাৱ ৰাখক। বিদ্যালয়খনক এখন চকু দিয়ক। প্ৰত্যেকেই গম পায় প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ মান নিৰূপণৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰা হয়। গতিকে বিদ্যালয়খনত প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সৌ পুৰণি দিনৰ নিজৰ স্মৃতিবোৰ সোঁৱৰক। গতিকে এটা মিঠা সোঁৱৰণি হওক আৰু বিদ্যালয়খনলৈ আহক, তাৰো আহ্বান জনাইছোঁ। আৰু সদায় বিদ্যালয়খনৰ প্ৰতি ভাল ভাৱটো আছেই, সেই ভাৱ ৰাখক আৰু বিদ্যালয়খন চকু দিয়ক। বিদ্যালয়খন উন্নতিৰ জখলাত আগবঢ়াত সহায় কৰক, তাৰেই মই আহ্বান কৰিছোঁ আৰু কামনা কৰিছোঁ।